আজি আকৌ বোলো ভাপত দিয়া পিঠা কেইটামান বনাওঁ, সেই বুলি আকৌ চাউল কেইটামান ঘৰৰে ভাত খোৱা চাউল কেইটামান তিয়াই পেলাই থৈ দিলোঁ। আৰু কোমল চাউল হ'লে বেছি ভাল আৰু এই পিঠাটোৰ কাৰণে। আৰু মোৰ তাত যিহেতু কোমল চাউল নাছিলে, সেইটো কাৰণে মই ভাত খোৱা চাউলকে ধুনীয়াকৈ তিয়াই পেলাই থৈ দিলোঁ। আৰু তিয়াই কৰি থৈ বোলো নাৰিকলকেইটা, যিহেতু মই নাৰিকল দি বনাম, সেইটো কাৰণে তাৰমানে নাৰিকলকেইটা গুচাই কৰি ল'লোঁ। আৰু নাৰিকলকেইটা ধুনীয়াকৈ গুচাই কৰি লৈ তেতিয়াহ'লে 2 ঘণ্টামান সময় হ'ল। আৰু তাৰপিছতে বোলো চাউলকেইটা ধুনীয়াকৈ টুকি লওঁ। এতিয়া আৰু চাউলকেইটা টুকি লোৱাৰ পাছতহে মানে পিঠাগুড়িটো খুন্দিব পাৰিম আৰু, নহয় জানো। চাউলকেইটা মানে আকৌ টুকি কৰি থৈ পানীটো শুহ যাব লাগিব, নহয় জানো। সেইটো কাৰণে তাৰমানে চাউলকেইটা টুকি পেলাই থৈ দিছোঁ। তাৰপাছতে আকৌ মই কলপাত এখিলা কাটি আনিলোঁ। কলপাতটো লাগিব, নহয় জানো, যিহেতু পিঠাটো থ'বলৈ কাৰণে। সেইটো কাৰণে আকৌ কলপাত নাৰিকল ৰুকিবলৈকো লাগিব। সেইবুলি আকৌ বাৰীৰ পৰা আমাৰ ৰাস্তা কাষৰ পৰা মানে কলপাত 2 কিলো মানে কাটি আনোগৈ বুলি পেলাই আকৌ কলপাত কাটিবলৈ কাৰণে তালৈ বুলি পেলাই গ'লোঁগৈ। আৰু কলপাত এতিয়া ইমান জংঘল হৈ আছে মানে, তথাপি মানে নেকাটিলে নহ'ব নহয়। আৰু মই মানে এইযোৰ কাপোৰ পিন্ধি আছোঁ, মই মানে এফালে গৈছিলোঁ যে, সেইটো কাৰণে তাৰমানে আকৌ এতিয়া কাপোৰযোৰ বোলো নসলাওঁ, পটাপট বোলো কলপাতখিলা কাটি লৈ আহোঁগৈ, সন্ধিয়া হ'ব এতিয়া। সেইটো কাৰণে আকৌ কলপাতখিলা কাটি লৈ আহি আকৌ পটাপট নাৰিকলটো ৰুকিবলৈ কাৰণে লাগি গৈছে। আৰু যিহেতু নাৰিকলটো মই ৰুকি থৈ যোৱা নাছিলোঁ আৰু নাৰিকল দুটা, সেইটো কাৰণে আকৌ পটাপট নাৰিকল দুটা ৰুকিবলৈ কাৰণে ৰুকি গ'লোঁ। নাৰিকলকেইটা ৰুকি কৰি লৈ বোলো পটাপট পিঠাগুড়িকেইটা আকৌ খুন্দি ল'লোঁ। মিক্সিত খুন্দা নাই, আকৌ ঢেঁকীতে খুন্দিছোঁ। আৰু যিহেতু ঢেঁকী ঘৰতে আছে, সেইটো কাৰণে তাৰমানে বাহিৰতে গৈ পেলাই পটাপট মানে পিঠাগুড়িকেইটা খুন্দি লওঁগৈ বুলি পেলাই আকৌ ইয়াত এতিয়া আকৌ পটাপট পিঠাগুড়িকেইটা খুন্দি আছোঁ। আৰু তাৰপিছতে আকৌ নাৰিকলটো বোলো ভাজি ল'ব লাগিব, নহয় জানো। সেইটো কাৰণে আকৌ কেৰাহী এখন ধুনীয়াকৈ সিটো চৌকাতে কেৰাহী এখন ধুনীয়াকৈ পাতি দিছোঁ আৰু জুইকুৰা ধৰি ল'লোঁ। আৰু এতিয়া বোলো নাৰিকলখিনি তাতে ভাজি লওঁ। নাৰিকলখিনি যিহেতু ভাজি ল'ব লাগিব অলপ পিঠাটো বনাবলৈ কাৰণে। আৰু গোটেইখিনি নাৰিকল মই ইয়াতে দি দিলোঁ। তাতে আকৌ মিঠৈ দিব লাগিব। এতিয়া আকৌ গোটেইখিনি নাৰিকল দিয়াৰ পিছতে অলপ সময় ভাজিম। ভাজাৰ পিছতে এতিয়া নাৰিকলখিনি ভাজি আছোঁ। আৰু যেতিয়া মানে নাৰিকলটো অলপ ভাজি হ'ব, তাৰপিছতে মিঠৈটো দি দিব লাগিব। মিঠৈটো দিয়াটো স্কিপ হৈ গ'ল। তাৰপিছতে এতিয়া ধুনীয়াকৈ ভাজি কৰি হৈ গ'ল। নাৰিকল আৰু মিঠৈ মিলাই পেলাই এতিয়া ধুনীয়াকৈ ভাজি কৰি ল'লোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ কলপাততে নমাই আনিলোঁ। আৰু এতিয়া মানে পিঠাটো বনাবলৈ কাৰণে সুবিধা হ'ব। আৰু পানী আৰু পিঠাগুড়িখিনি যে খুন্দিছিলোঁ, সেই পিঠাগুড়িখিনি দি পেলাই মই ধুনীয়াকৈ মঠি ল'লোঁ। মঠি লোৱাৰ পিছতে আকৌ এতিয়া চালনীত ছেকিব লাগিব, নহয় জানো, মঠাটোৰ পৰা দেখুৱাবলৈ নহ'লে। তাৰপিছতে আকৌ এতিয়া ধুনীয়াকৈ মই এতিয়া মঠি লৈছোঁ। এতিয়া নিমখ অকণে দিছোঁ আৰু একো দিয়া নাই দেই। তাৰপৰা আকৌ এতিয়া পিঠাগুড়িত চেকনিত এনেকৈ পিঠাগুড়ি দি দিলোঁ। দিয়াৰ পিছতহে আকৌ ইয়াত নাৰিকল দিব লাগিব। এটাৰ মাজত মানে নাৰিকল দি পেলাই এনেকৈ বনাম বুলি পেলাই ভাবিছোঁ। নাৰিকল আৰু মিঠৈ যিহেতু মই ভাজি লৈছোঁ যে, সেয়া নাৰিকল মাজত দি দিছোঁ। দি পেলাই আৰু অলপ পিঠাগুড়ি এনেকৈ দি দিছোঁ। আৰু মানে এনেকৈ চালি ল'লে এইটো পিঠা আকৌ এনেকৈ চালি ল'ব লাগিব, তেতিয়াহে মানে পিঠাটো ভাল হয়। আৰু কেটলি মুখত দি পেলাই বনাব পাৰি। আৰু যোনে যিহঁতে দি পেলাই বনাওঁ বুলি ক'লে বনাব পাৰি। আৰু মই মানে এনেকৈ চেকনিত দি পেলাই বনাইছোঁ। আৰু গিলাচত দি পেলাইও বনাব পাৰে, যোনে যেনেকৈ বনাওঁ বুলি ভাবে মানে তেনেকৈ বনাব পাৰে। আৰু ভাপত বা আগৰ দিনত যে আছে ভাপত দিয়া চৰু, তাতো দি পেলাই মানে ধুনীয়াকৈ বনাব পাৰি। আৰু তেনেকৈ বনালে মানে এটা বনালেই হৈ যায়, সুবিধা হয়। কাটি দিব লাগে, আগতে আমাৰ মাহঁতে বনোৱা দেখোঁ। তাৰপাছতে এতিয়া ধুনীয়াকৈ আকৌ চৌকাটোতে কুকাৰটো বহাই ল'লোঁ। লেতেৰা হ'লেও হ'ব বোলো, একো নাই। তাৰপৰা আকৌ এতিয়া ধুনীয়াকৈ এতিয়া পানীটো কিন্তু উতলাই ল'ব লাগিব দেই। মই পানীটো উতলাই লৈছোঁ। উতলাই লোৱাৰ পাছতে এনেকৈ চেকনিখন অকণমান ঢিলা হৈ গৈছেগৈ আকৌ। এনেকৈ বহাই দিলোঁ। বহাই দিয়াৰ পাছতে বেছি সময় নালাগে, একদম পটক হৈ আহে। এয়া দেখিছেনে, হৈ আহিলে। এয়া দেখিছেনে, বেছি সময় নালাগে, তাৰমানে পটককৈ হৈ আহে। আৰু ধুনীয়াকৈ এতিয়া উঠাই আনিলোঁ। আৰু এতিয়া ধুনীয়াকৈ হেৰি কৰি নমাই দিলোঁ। চাওকচোন কিমান সোনকালে হ'ল। এই পিঠাটো বনাবলৈ কাৰণে বেছি সময় নালাগে, পটককৈ এই পিঠাটো হৈ আহে। আৰু কাৰণ মানে পিঠাগুড়ি খুন্দা, নাৰিকল ৰুকা, সেইখিনি সময় লাগে। আৰু পিঠাগুড়িখিনি মঠি লৈ দেখিছেনে, সকলোখিনি পিঠা ধুনীয়াকৈ হৈ গ'ল। যিহেতু মই বেছি পিঠাগুড়ি খুন্দা নাছিলোঁ, আৰু পিঠাটো হৈ গ'ল। এতিয়া